নমস্কাৰ, স্বাগতম জনাইছোঁ ৰাগিনী কল্পনাৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকক লৈ গৈ আছোঁ মাধৱদেৱ কলাক্ষেত্ৰলৈ। বলকচোন। মেইন ৰাস্তাত আছে বুলিহে গৈ আছোঁ। আমি আহি পাইছোঁহি এতিয়া। এই মা আহিছে, বা আহিছে, ভাগিন এইটো এয়া টিকেট ঘৰ বনাইছে। এতিয়ালৈকে বাৰু হোৱা নাই টিকেট কাটিবলৈ, পিছত কৰিব আৰু। এইফালে এয়া কৃষ্ণ ভালে এয়া সোমাইছোঁ। এইফালে এনেকৈ আছে, এইফালে এনেকৈ পাণ্ডুলিপি ভৱন ওচৰতে আছে যদিও অহা নাছিলোঁ, আজিহে আহিছোঁ। শিশু উদ্যান 12 বছৰ তলৰ শিশুৰ বাবে। বেনিছা গ'লে তাই এইফালে গ'ল মোমাইক ভাগিনীয়ে শুই আছে। এইফালে দুইজন নিদান মগ্ন। এইফালে এই এৰিয়াটো যথেষ্ট ডাঙৰ হয়। গম পোৱা গৈছে যে এই এৰিয়াটোত সৰ্বমুঠ 46 বিঘা মাটি আছে। এই বনখিনি ভাল লাগিছে। এইফালে আছে সংগ্ৰহালয়, সেইফালে শিল্পকলা কেন্দ্ৰ। দিনত বেছি ইমান ভাল নালাগে বুলি কৈছে। অতিথিশালা এয়া এইবোৰ, এইটো নামঘৰ। কৃষ্ণায় वासुदेवाय देवकी नंदनाय च। এয়া মোৰ ল'ৰা এফালে ভাগিন ছোৱালীয়ে লৈ আছে, তাইৰ লগত থাকে, নাকান্দে অকণো। এয়া ওলাই আহিছোঁ আমি চাই। নহয় অঁ এইবোৰ দেখিছেনে? ইয়াত মাছ সৰু সৰু
ঠাণ্ডা লাগিছে মাছ 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 এই চাইডত যে বিল্ডিং এটা বনাই আছে, সেই বিল্ডিংটো বনাই শেষ কৰাৰ পিছতেহে বোলে টিকেট কাটিব। মই ইয়াত ফটো এটা মাৰি